ইয়ে বলক হে আম খাবলৈকে এই লকডাউনৰ বতৰতনো কি কৰি থাকিবা ঘৰত থাকি থাকি আমনি লাগি গৈছে সেয়া আমি বন্ধুকেইজনে আলোচনা কৰিলোঁ যে আজি আমকে খোৱা যাক গতিকে বলক আৰু আপোনালোকেও আমাৰ লগত বলক আম খাবলৈ এয়া দেখিছেনে আহি পালোঁৱেই আমি এইডাল যে দেখিছে এইডাল আমাৰ গাঁৱৰ সকলোতকৈ ডাঙৰ আমৰ গছ আৰু আমাৰ গাঁৱৰ সকলো মানুহে ইয়াত আম খায় গতিকে আমিও আহিলোঁ আম খাবলৈ আৰু লগত কি কি বস্তু আনিছোঁ জানে এয়া দেখিছেনে জলকীয়া আৰু সেইজন উঠিছে এই বাপৰে বাপ হঠাৎ জঁপিয়াই গছত উঠি গ'ল কিনো ক'ম আৰু মানে আজিকালি ল'ৰা আৰু যেনি তেনি যি টি কাম কৰিব বিচাৰে আৰু দে উঠা এইজনে কি কৰিছে পৰি গ'ল আকৌ ট্ৰাই কৰিছে দেচোন দে ইয়ে হৰি যেনি তেনি উঠিছে দেখোন আমাৰ ল'ৰাবিলাক দে উঠা আৰু কিনো ক'ম চেঙেৰা চলিৰ বেঙেৰা মন নে কি বন্ধুসকল উঠা আম পাৰিবহে লাগে মাত্ৰ একো বিপদ নহ'লেই হ'ল আৰু এওঁ আকৌ হাকতিডাল লৈ কি কৰি আছে আচ্ছা ওপৰলৈ নিছে নি ওপৰৰ পৰা আম পাৰি দিছে দে পাৰা জল্দি পাৰা এওঁ কি কৰিলে এখেত কি আকৌ ভাঙিল দে এই আমাৰ বাবুই আম বুটালি আছে মোনাত ভৰাইছে আজি এক মোনা কৰি আম বুটলিছে আৰু মানে কি ক'ম আৰু কিমান খাবা আৰু আম ইয়াতে আম গাঁৱৰ মানুহে খাই শেষ কৰিব নোৱাৰে এই দেখিছেনে মোনা ভৰ্তি হৈ গৈছে আমেৰে বা বোলা এই আগত বহি খাম বোলা এইটো পৰিল বাবু আম লোৱা বোলা এয়া আম বাকী দিছে বাপৰে বাপ ইমান আম আৰু কি আছে মোনাত এইবিলাক হা কি আনিছে চৰিয়া ৰুকনিও আনিছে কলপাত দে ঠিকে আছে এতিয়া আৰু নিমখ জলকীয়াটো আপোনালোকে দেখাই পালে অলপ আগতে সেইবিলাকো আছে দে ওলোৱা জল্দি ওলোৱা মোৰতো জিভাৰ পানী পৰিছেই দেখা পাই বাবু এয়া আম বাকলাইছা নেকি তুমি বাৰু দে বাকলা আমি সকলোৱে একেলগে লাইন পাতি বহিছোঁ আম খাবলৈ এয়া আম ৰোকা ষ্টাৰ্ট হৈ গ'ল 1 2 3 গো বাবু কি কৰি আছা তুমি আমি এইটো আমটো বাকালাই আছা আমবিলাক দেখা পাই একদম মোৰ মানে জিভাৰ পানী পৰি গৈছে মাই গড কি যে কম দিয়া বাবুক দিয়া আৰু সকলোকে ভগাই দিয়া সকলোকে একে সমানকে ভগাই দিবা দেই বন্ধুসকল কি হয় আপোনালোকৰো খাব মন গৈছে নেকি আম দেখা পাই এয়া আম খাইছে আমি খায়ে দিলোঁ আৰু এই বাপৰে কি টেঙা মুখখন কেনেকুৱা কৰি দিছে ইহঁতে বাপৰে বাপ দেচোন দে ময়ো খাইছোঁ ৰ'বাচোন কেনেকুৱা টেঙা ৰ'বা ময়ো অলপ খাইছোঁ ৰ'বাচোন কিমান টেঙা হৈছে আমখিনি জ্বলা হৈছে নে নাই খাই চাওঁ একবাৰ চাওঁ এইখিনি খালে হ'ব ৰ'বা প্ৰথমতে আম খাই উঠিব পৰা নাই বাবুদা দৌৰিছে দৌৰা নয়ন দা দৌৰা বাবুদা পিছে লকডাউনত আম খাই কেনে লাগে একদম মজা আমাৰ আৰু এজন ডাঙৰ ডেকা দা আছে লগত মজা নেৰিব্বা আম খাই থাকা
ব'লা এতিয়া আমি ঘৰলৈ যাওঁ সকলো একেলগে এই বাপ আম খাই উঠি হাঁহি ধেমালি ফূৰ্তি বাপৰে বাপ দে বন্ধুসকল লকডাউনত ভালদৰে ঘৰতে থাকিবা ক'তো ওলাই নাযাবা গতিকে আজিলৈ বাই বাই এইটো আকৌ কিমান ডাঙৰ আমটোৰ মানে ডাঙৰ হয় কিন্তু এটা মানে এটা বাচিত ধৰে